মানসীৰ মন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। নতুন ৰেচিপি বুলি নকওঁ, আপোনালোকে বনাইছে চাগে। আৰু আহকচোন মই এই ৰেচিপিটোনো কেনেকৈ বনালোঁ। আৰু দহি কচু খাই মই খুব ভাল পাওঁ, গতিকে দহি কচু ভাজিখন কেনেকৈ বনালোঁ আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। আৰু আপোনালোকে যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। প্ৰথমে এই দুডাল দহি কচু মই বাৰীৰ পৰা মাক আনি দিলোঁ আৰু ভালকৈ ধুই এখন কলপাতত লৈ মায়ে কাটিবলৈ লৈছে। মই আজিলৈকে কাটি পোৱা নাই, সেইকাৰণে মায়েনো কেনেকৈ কাটে চাই লওঁ প্ৰথমবাৰৰ কাৰণে। তাৰপিছতে মই হয়তো পাৰিম আৰু কাটিবলৈ। আপোনালোকে কাটি পাইছে নাই বাৰু কমেণ্টত জনাবচোন। মই কিন্তু আজি প্ৰথমহে দেখিছোঁ দেই কেনেকৈ কাটে। প্ৰথমে আপোনালোকে এই সেউজীয়া অংশখিনি ভালকৈ গুচাই ল'ব লাগিব আৰু তাৰপিছতহে বগা অংশটোহে আমি খাব লাগে। আপোনালোকে সেউজীয়া অংশটো নষ্ট কৰিবলৈ বেয়া পালে ঘৰত যদি গৰু আছে তেতিয়াহ'লে গৰু দানাৰ লগতো আপোনালোকে কাটি দিব পাৰে আৰু এটা ধুনীয়া গৰুৰ দানাও হৈ যায়। গতিকে আপোনালোকে এনেকৈ নষ্ট তেতিয়া নহয় আৰু। প্ৰথমতে ধুনীয়াকৈ এনেকৈ গোটেই সেউজীয়া অংশখিনি গুচাই ল'ব ইয়াত দেখুওৱাৰ ধৰণে। আৰু কচুত যিহেতু আঠা থাকে, গতিকে আপোনালোকে কটাৰীখনত অলপ মিঠাতেল সানি ল'ব আৰু হাততো সানি ল'ব, তেতিয়া দাগ নালাগে আৰু হাতত। এয়া মায়ে ধুনীয়াকৈ কাটি দিলে মোক বনাবৰ কাৰণে। তাৰপিছতে আমি এতিয়া প্ৰথমে সিজাই ল'ম। এই 2 গিলাচ পানী দি এটা প্ৰেছাৰ কুকাৰত এটা হুইচেল মাৰি এয়া সিজাই লৈছোঁ মই। বেছি ফেটফেটীয়াকৈ নিসিজাব। তাৰপিছতে অলপ নহৰু বাটি লৈছোঁ, অলপ আদা বাটি লৈছোঁ, এটা পিঁয়াজ মিহিকৈ কুটি লৈছোঁ, 3 খিলা তেজপাত লৈছোঁ, এটা বিলাহী মই পেষ্ট কৰি লৈছোঁ, অলপ হালধি গুড়ি দিছোঁ, অলপ গৰম মছলা আৰু অলপ ৰেড চিলি পাউডাৰ দিছোঁ। আৰু এয়া সিজাই লৈছোঁ আলুগুটি 4টা আৰু কেইটামান বুটো সিজাই লৈছোঁ। তাৰপিছতে মই কেৰাহী পাতি দিলোঁ। গেছটো একেবাৰে ল' ফ্লেম কৰি তাত অকণমান মিঠাতেল দি দিছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুসৰি মিঠাতেল ল'ব। আমি যিহেতু তেল ব্যৱহাৰ বেছিকৈ নকৰোঁ সেইকাৰণে অকণমানেই দিছোঁ, এয়াই হৈ যাব। তাৰপিছতে কেৰাহী যেতিয়া মিঠাতেলটো ভালকৈ গৰম হ'ব তেতিয়া কেইটামান গোটা জিৰা দি দিছোঁ, লগতে পিঁয়াজখিনিও দি দিছোঁ, লগতে নহৰুখিনিও দি দিম আৰু আদাখিনিও দি দিম, তেজপাত কেইখিলাও দি দিম। এইখিনি ভালকৈ অলপ সময়ৰ কাৰণে ভাজি ল'ব লাগিব যাতে নহৰু আদা কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। তাৰপিছতে আমি ইয়াত বিলাহীখিনিও দি দিম। বিলাহীখিনি এটা কাৰণে দিছোঁ যে মানে বিলাহী দিলে অলপ টেঙা গোন্ধটোৱে কচু ডিঙিত যিটো ধৰে সেই গোন্ধটো নাইকিয়া কৰিব। বিলাহী দিয়াৰ লগে লগে অলপমান নিমখো দি দিব, তেতিয়া ভালকৈ বিলাহীখিনি গলি যাব পাৰে যাতে। আপোনালোকে বিলাহী নিদিবও পাৰে আৰু ৰেড চিলি পাউডাৰটো একেবাৰে অপশ্যনেল হয়। এয়া ধুনীয়াকৈ দেখিছেনে মছলাখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে মই অলপ জালুকৰ গুড়ি দি দিছোঁ। এইখিনি ঘৰতে মায়ে কৰি থোৱা জালুকৰ গুড়ি হয়, মই জলকীয়া দিয়া নাই, জালুকৰ গুড়ি দিছোঁ। আৰু ভালকৈ আকৌ জালুকৰ গুড়িৰ লগত মছলাখিনি মিলাই লৈ পেলাই যেতিয়া মছলাখিনি ভাজি হৈ গৈছে তেতিয়া আমি সিজাই ৰখা আলু আৰু বুটখিনি মছলাখিনিৰ লগত দি দিছোঁ। এইখিনিও আমি অলপ ভালকৈ আকৌ মছলাখিনিৰ লগত ভাজি ল'ব লাগিব। ধুনীয়াকৈ এয়া ভাজি ল'লোঁ। ভাজি হৈ যোৱাৰ পিছত আমি ইয়াত যিহেতু পানী নিদিওঁ গতিকে নিমখৰ পৰিমাণটো কমাই দিছোঁ। আপোনালোকে যদি পানী দিয়ে তেতিয়াহ'লে নিমখটো আপোনালোকৰ আন্দাজমতে দিব। তাৰপিছত এই সিজাই ৰখা দহি কচুখিনি আমি ইয়াত দি দিছোঁ। দহি কচুখিনিও আপোনালোকে মছলা আলু বুটৰ লগত একেলগে ভাজি ল'ব লাগিব অলপ সময়ৰ কাৰণে যাতে গোটেইখিনি একেলগতে মিহলি হৈ যায়। এয়া ধুনীয়াকৈ মিলাই ল'লোঁ, আপোনালোকে দেখিছে। এনেকৈও আপোনালোকে খাব পাৰে, কিন্তু মই অকণমান ঢাকি ৰাখিম এখন তলিয়াৰে, তেতিয়া ভাল হ'ব আৰু খাবলৈ। এয়া ঢাকি ৰাখিলোঁ।
15 মিনিটমান সময় ঢাকি ৰখাৰ পিছতেই আমাৰ এয়া গৰম গৰম ভাতৰ লগত খাবলৈ ৰেডি হৈ গ'ল।